হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? এয়া মই মা আৰু পাপাৰ লগত কামপুৰ যাবলৈ ওলাইছোঁ মোৰ আধাৰ কাৰ্ডৰ কাম কৰিবলৈ। ভিডিঅ'টো আকৌ পৰহিৰে দেই। এয়া মই মোৰ কামখিনি কৰি বজাৰ পালোহি। যিহেতু মোৰ বাৰ্থডে দেওবাৰে যে, তাৰ কাৰণে বজাৰ কৰি আছোঁ আমি। আৰু গৰম দেখিছেনে, ইমান গৰম পৰিছে। বজাৰখিনি কৰি পেলাই ল'লেহে বাৰ্থডে হ'ব, নহয়নে বাৰু? এফালে আকৌ পাপাই মাছ আৰু মাংস অৰ্ডাৰ দি দিলে। মোৰ যে ইমান গৰম লাগিছে, মাহঁতক আইচক্ৰীম খাবলৈ লগ ধৰিছোঁ। ইফালে আকৌ পাপাই নিকিনো বুলিহে কৈ আছে। এয়া মই আহি পেলাই আইচক্ৰীমৰ দোকান পালোহি মাৰ লগত। ইয়াতে মা আৰু মই আইচক্ৰীম খাম। এয়া মই কৰ্ণ এটা ল'লোঁ, মায়ে আকৌ বাতি আইচক্ৰীম এটা খালে। ইফালে আকৌ আইচক্ৰীম খাই মোৰ কাৰণে গিফ্ট এটা ল'বলৈ আহিলোঁ। ইফালে আকৌ মায়ে কিবা বস্তু কিনি আছে। এতিয়া মই পাপাৰ লগত যাওঁগৈ দেই। মা টমটমত যাব। এতিয়া বাই সকলো।